ফিউচাৰ ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স। ফিউচাৰ ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰিবলৈ হ'লে প্ৰথমতে এই ফৰ্মুলাখন তোমালোকে জানিব লাগিব। সাবজেক্ট প্লাছ শেল বা ওয়েল প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। আকৌ শেল বা ওয়েলৰ ব্যৱহাৰো জানিব লাগিব। এতিয়া শেল বা ওয়েলৰ ব্যৱহাৰ হ'ল ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত শেল ব্যৱহাৰ। যেনে আইৰ লগত শেল বহিব আৰু উইল লগত শেল বহিব আৰু বাকি যিবিলাক নাম্বাৰ বা পাৰ্চনৰ লগত উইল বহিব। এক নম্বৰটো চোৱা, দে ভিজিট দ্য জু টুমৰো। আৰু ফিউচাৰ ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স তুমি কেনেকৈ ধৰিবা? যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া টুমৰো থাকিব তেতিয়া তুমি ফিউচাৰ ইনডিফিনিট টেন্সত লিখি দিবা। এতিয়া দেৰ লগত উইল বহিব আৰু ভাৰ্ব ওৱান যেনেকুৱা আছে তেনেকুৱাই লিখিবা, জাষ্ট ব্ৰেকেটখন উঠাই দিবা। ভিজিট দ্য জু টুমৰো। পৰৱৰ্তীটো চোৱা, আঞ্জু পাছ দ্য ক্লাছ 10 এক্সামিনেশ্যন নেক্সট ইয়াৰ। যেতিয়া বাক্যটোৰ ভিতৰত নেক্সট ইয়াৰ থাকিব তেতিয়া ফিউচাৰ ইনডিফিনিট টেন্সত লিখি দিবা, আঞ্জু উইল পাছ দ্য ক্লাছ 10 এক্সামিনেশ্যন নেক্সট ইয়াৰ। দে কাম হিয়াৰ নেক্সট উইক। আৰু তোমালোকে জানে যেতিয়া বাক্যটোৰ ভিতৰত নেক্সট বা নেক্সট ইয়াৰ বা নেক্সট মান্থ খালি নেক্সট থাকিলেই হ'ল, তেতিয়াই তুমি ফিউচাৰ ইনডিফিনিট টেন্সত কাৰেক্ট টেন্স কৰিবা। দে উইল কাম হিয়াৰ নেক্সট উইক। চোৱা, যেতিয়া বাক্যত টুমৰো, নেক্সট ইয়াৰ, নেক্সট মান্থ, নেক্সট উইক, নেক্সট থাকিলেই হ'ল। আগতীয়া চন আদি থাকিলে সাধাৰণতে ফিউচাৰ ইনডিফিনিট টেন্সত লিখা হয়। উই ৱেইট আনটিল হি কামছ বেক। যেতিয়া বাক্যত আনটিল থাকিব, আনটিলৰ আগৰ ক্লজটো ফিউচাৰ ইনডিফিনিট আৰু আনটিলৰ পিছৰ ক্লজটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখি দিবা। আৰু হি কামছ বেক এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে আৰু এইখিনি ফিউচাৰ ইনডিফিনিট লিখি দিবা। উই শ্বেল ৱেইট আনটিল হি কামছ বেক। পৰৱৰ্তীটো চোৱা, হি উইল ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ। আৰু তোমালোকে অলপ নোটখিনি মনত ৰাখিবা। এইখিনি নোট মনত ৰাখিলে যিকোনো পৰীক্ষাত যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে পাৰিবা। আৰু আগৰ নোটবিলাক পাৰ্টবিলাক ভিডিঅ'বিলাক তোমালোকে চাবা। ধৰি লোৱা ফিউচাৰ আনটিলৰ আগৰখিনি ফিউচাৰ ইনডিফিনিট আৰু আনটিলৰ পিছৰখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। আৰু এই কুৱেশ্যনটো তোমালোকৰ কমেণ্ট ছেকশ্যনত আনচাৰখিনি লিখি দিবা। আই থিংক ইণ্ডিয়া উইন দ্য মেটছ, এইটো কমেণ্ট কৰিবা তোমালোকে তলত। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ কাৰেক্ট টেন্স। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ কাৰেক্ট টেন্স কৰিবলৈ হ'লে প্ৰথমতে এই সূত্ৰখিনি বা এই ফৰ্মুলাখিনি তোমালোকে জানিব লাগিব। এছ মানে হৈছে ছাবজেক্ট প্লাছ শেল বা উইল প্লাছ বি প্লাছ ভাৰ্ব ওৱান মানে প্ৰেজেণ্ট ফ্ৰম, তাৰ লগত এটা আইএনজি যোগ কৰিবা প্লাছ অবজেক্ট। কেতিয়াবা আদাৰ্ছ ভাৰ্বো থাকে। এতিয়া তোমালোকে জানাই শেল বা উইলৰ ব্যৱহাৰ ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ লগত শেল ব্যৱহাৰ হয় আৰু বাকি সকলো নাম্বাৰৰ লগত উইল ব্যৱহাৰ হয়। এতিয়া আই ৱেইট ফৰ ইউ টিল টুমৰো মৰ্নিং।
এই বাক্যটো তুমি কেনেকৈ গম পাৱা যে ফিউচাৰ কণ্টিনিউয়াছ টেন্সত আছে। এনে আমি জানো যে টুমৰো থাকিলে ফিউচাৰ ইনডিফিনিট, কিন্তু ইয়াৰ আগত যদি টিল টুমৰো যদি থাকে তেন্তে তুমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সত লিখি দিবা। এনেকৈ লিখিব লাগিব আই শ্যাল বি waiting for you till tomorrow morning. পৰৱৰ্তীটো চোৱা she listen to the radio at this time tomorrow। যেতিয়া আমি জানো যে টুমৰো থাকিলে ফিউচাৰ ইনডিফিনিট, কিন্তু ইয়াৰ আগত যদি এট দিছ টাইম টুমৰো থাকে তেতিয়া ফিউচাৰ কণ্টিনিউয়াছ টেন্সত লিখি দিবা she will be listening to the radio at this time tomorrow. Thank you.